ফ্ৰটৰ কাহিনী পঢ়িবলৈ বা শুনিবলৈ বহুতো ভাল লাগে, কিন্তু যদি এনেকুৱা ঘটনা বাস্তৱ জীৱনত ঘটিবলৈ লয় তেতিয়া তাক আপুনি ৰোমাঞ্চক বুলি ক'বনে আপুনি ভয়তে কঁপিবলৈ ল'ব? যদি আপোনাৰ লগত এনেকুৱা ঘটনা ঘটিবলৈ লয় তেতিয়া এইটোৱেই সত্য যে আপোনাৰ ৰোমাঞ্চক তেতিয়াই নাইকিয়া হ'ব। ক'বলৈ বহুতো এনেকুৱা ঠাই আছে য'ত মৃত মানুহৰ আত্মা বাস কৰা দেখা যায়, নাইবা দুৰ্ঘটনাত সংঘটিত হোৱা ঠাইত আত্মাৰ প্ৰকোপ দেখা যায়। আজি মই আপোনালোকক এনেকুৱা এখন দুৰ্ঘটনা সংঘটিত ঠাই ৰাজস্থানৰ ভাংগৰ কিলাৰ কথা ক'ম। এই ঠাইখনৰ বাহিৰত চৰকাৰে এখন বৰ্ডত নিৰ্দেশ দিছে যে সূৰ্য অস্ত যোৱাৰ পিছত আৰু সূৰ্য উদয় হোৱাৰ আগত কোনো লোকে যাতে প্ৰৱেশ নকৰে। তেন্তে এনেকুৱা কি ঘটনা সংঘটিত হৈছে যাৰ কাৰণে চৰকাৰে এনে সকিয়নি প্ৰদান কৰিছে? ঠাইখনৰ কথা বিভিন্ন লোকে বহুতো কথা কৈছে, কিন্তু স্থানীয় লোকসকলৰ মতে সেই ঠাইখনত কিবা এটা আচৰিত শক্তি আছে। স্থানীয় লোকসকলৰ মতে সেই ঠাইত বহু বছৰ আগতে ৰত্নাৱতী নামৰ এটা সুন্দৰী ৰাজকুমাৰী বাস কৰিছিল। এই ৰাজকুমাৰীৰ ওপৰত কলা যাদু কৰিব পৰা এজন ত্ৰান্তিকৰ বেয়া দৃষ্টি পৰিছিল। ত্ৰান্তিকজনে নিজৰ যাদু মন্ত্ৰৰ দ্বাৰা ৰাজকুমাৰীজনক শাৰীৰিক শোষণ কৰিছিল, কিন্তু এটা দুৰ্ঘটনাত ত্ৰান্তিকজনৰ মৃত্যু হয় আৰু এতিয়াও ত্ৰান্তিকজনৰ আত্মা তাত থকা বুলি কয়। মৃত্যুৰ আগত ত্ৰান্তিকজনৰ সাপ অনুসৰি তাত বাস কৰা লোকৰ মৃত্যুৰ পিছত আত্মাই মুক্তি লাভ নকৰে। প্ৰচলিত কথামতে হিন্দু দেৱৰামহলৰ ওচৰত ত্ৰান্তিকজনে কাম কৰিছিল আৰু তেওঁ ৰাজকুমাৰীক পাবলৈ পাগল হৈ পৰিছিল। এদিন ত্ৰান্তিকজনে ভাংগৰ বজাৰত দেখিবলৈ পাইছিল যে ৰাজকুমাৰীজনৰ দাসী এগৰাকীয়ে ৰাজকুমাৰীৰ কাৰণে তেল কিনিবলৈ আহিছিল আৰু তেতিয়া ত্ৰান্তিকজনে তেলখিনি মন্ত্ৰ কৰি কৈছিল যে এই তেলখিনি যিয়ে ব্যৱহাৰ কৰিব সি তাৰ ওচৰলৈ আহিবলৈ সক্ষম হ'ব। যেতিয়া দাসীগৰাকীয়ে তেলখিনি নি ৰাজকুমাৰীক দিছিল তেতিয়া ৰাজকুমাৰীয়ে এই কথাখিনি গম পাইছিল যে এই তেলখিনি ত্ৰান্তিকজনৰ মন্ত্ৰৰে নিৰ্মিত তেল। ৰাজকুমাৰীয়ে তেলখিনি এটা ডাঙৰ শিলৰ ওপৰত পেলাই দিছিল। তেলখিনি শিলটোত পৰাৰ পিছত ত্ৰান্তিকজনৰ এনে লাগিল যে ৰাজকুমাৰী শিলটোত বহি তেওঁৰ ফালে আহিছে, কিন্তু ত্ৰান্তিকজনৰ এনে মূৰ্খামিৰ ফলত শিলটো ত্ৰান্তিকজনৰ গাত পৰি মৃত্যু হ'ল। ত্ৰান্তিকজনে মৃত্যুৰ পূৰ্বে ভাংগৰ নগৰৰ ধ্বংসৰ শাপ দিলে আৰু তাত মৃত্যুবৰণ কৰা লোকে মুক্তি লাভ নকৰে বুলি কৈছিল। হয়তো এনে ঘটনাৰ কাৰণে আজিও সেই ঠাইত কোনো মানুহে ৰাতি থাকিবলৈ সক্ষম হোৱা নাই আৰু যিয়ে সেই ঠাইত গৈছে সি বহুতো দুৰ্ঘটনা নাইবা আজব দৃশ্যৰ সন্মুখীন হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিল তেনে ভিডিঅ'টো এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। ধন্যবাদ।